নোৱাৰিছো আজি প্ৰথম হেল্ল' বন্ধুসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে ঠিকে আছে তো বৰ্তমান মই ভালে আছো সকলোৰে আশীৰ্বাদত তো আজি মোৰ এইটো প্ৰথম ভিডিঅ' তো মই আসাম পুলিচৰ কাৰণে আৰু কমাণ্ডোৰ কাৰণে প্ৰেক্টিছ কৰি আছে সেইকাৰণে আজি মই প্ৰথম ভিডিঅ' বনাম বুলি আজি মানে কেনেকৈ প্ৰেক্টিছ কৰোঁ কি কৰোঁ মানে সকলোখিনি দেখাবৰ কাৰণে মানে ইউটিউব চেনেল এটা খুলিছোঁ তো আজিৰ পৰা ইউটিউব চেনেলত মানে মই আপলোড কৰি দিম মই প্ৰথম ভিডিঅ'টোৱে হ'ব আমাৰ লং জাম্প চাই থাকিব শেষলৈকে সকলোৱে অকমান এনজয় কৰিব ইমানখিনি নেজানো আমি আজিৰ পৰা অকমান প্ৰেক্টিছ কৰিম মানে তো সকলোৱে লাষ্টলৈকে চাব শেষলৈকে আৰু অকমান জনাই দিব কেনেকা হৈছে এই কজুৱা ঘূৰি ফুৰিব কি কৰিব আহিছে ইয়াত ভাত খাব আহিছে কি কৰিব সঁচাকৈ কোৱাচোন কমাণ্ডো ট্ৰেইনিং হাৰ্ড ৱৰ্ক প্ৰেক্টিছ চলি আছে আমাৰ পুৰা আমি মই বহুত দূৰৰ পৰা আহিছে দে অকে বেষ্ট অফ লাক ব্ৰো থেংক ইউ ফালে দুজন ৱাৰ্ম আপ কৰি আছে লং জাম্প মাৰিবৰ কাৰণে তো আপোনালোকে চাব পাৰিব অ মাই গড লাগাও য়েছ এই তো আজি মানে আজিহে প্ৰথম কৰিছে এইটো ৱাৰ্ম আপ তো আজিৰ পৰা কণ্টিনিউ কৰিব সেইকাৰণে অকণমান ঢিলা হৈছে মানে লং জাম্প মাৰিবৰ কাৰণে এতিয়া ৱাৰ্ম আপ কৰিব লাগিব অকণমান তো কণ্টেক্ট ৱাৰ্ম আপ কৰিম তাৰপিছত লং জাম্প শুৰু নোৱাৰিছো তো বন্ধুসকল কষ্টৰ ফল বোলে মিঠা সেইকাৰণে কষ্ট কৰি আছো অকণমান মিঠা হয়নে নহয় চাম মিঠা নে তিতা নে কেহা নে গম নাপাওঁ তো সেইকাৰণে কৰি চাইছো মানে আমাৰ খেলাখিনি চাব আহিছে সিহঁতে গৰমৰ পানী টেঙা তো এতিয়া আমি মানে লং জাম্প মাৰিবলৈ মানে তৈয়াৰী হৈ গ'ল মানে পুৰা অ মাই গড এতিয়া লং জাম্প মাৰে আমি সকলোৱে জোতা পিন্ধি মাৰিলে মাৰিব নোৱাৰে তো জোতা পিন্ধি মাৰিলে বোলে মাৰিব নোৱাৰে তো সেইকাৰণে জোতা খুলিছে এতিয়া লং জাম্প আৰম্ভ কৰিম আৰু 17.5 পাৰিম নোৱাৰিম জানো 17কে পাৰি আছিলোঁ বাৰু তো আজিৰ পৰা অলপ হেভিকে প্ৰেক্টিছ কৰিছোঁ মানে সেইকাৰণে পাৰিব চাগে 17.5 মান এক্সিলেণ্ট আহিব নেকি আহিব নাই জানো এক্সিলেণ্ট আহিলেতো ভালেই হ'ব বাৰু আৰু এমাহমান প্ৰেক্টিছ কৰিব পালে বহুত ভাল হ'ব তো বস্তুটো এনেকুৱা হৈছে মানে কালি আমি 17 ফুট মাৰিছিলোঁ বেছি দিন হোৱাই নাই লং জাম্প মাৰা 3 দিনমান হৈছিলেহে মানে 17 ফুট মাৰিছিলোঁ কিন্তু আজি 16 ফুট 15 ফুটেই মাৰিছোঁ মানে নাই নোৱাৰে গোটেই তিনিজন আছিলোঁ ন আমি তো তিনিজনে কি হৈছে ভৰি বিষ হৈ আছে মানে কালি আৰু মই লং জাম্প মাৰোঁতে ৰাতিপুৱা মাৰোঁতে শ্লিপ খাই মানে এটা ভৰি মাত্ৰ গিৰিছে তো সেইকাৰণে মানে অলপ দুখ পাই আছে বেছিকৈ তো ইমানখিনি ইমপ্ৰুভ কৰিব পৰা নাই আৰু ইমান কিবাকৈ কৰিব পৰা নাই মানে হাৰ্ডকৈ কৰিব পৰা নাই তো সেইকাৰণে এনেকুৱা কণ্ডিশ্যনত হৈ আছোঁ আৰু কি কৰিম উপায় নাই বন্ধুসকল এতিয়া মানে আমি গৰু আনিব যাম গৰু আনি মেলি 2 মিনিট 3 মিনিট ৰেষ্ট কৰি মানে আকৌ ওলাই আহিমগৈ ৰাস্তাত দৌৰিবলৈ মানে আমাৰ ফিল্ড নাই সেইকাৰণে আমি ৰাস্তাত ৰানিং কৰিম এতিয়া আমি ইমান ধুনীয়া ঠাই এখনত আহি পালোঁ চাবচোন অকণমান কিমান ধুনীয়া চিনেমেটিক শ্বটত চাব লাগিব কিন্তু দেই নহ'লে নহ'ব অকণমান চিনেমেটিক শ্বটত চাবচোন তো নহ'লে চিনেমেটিক শ্বট
ভাল লাগে মানে আহি এতিয়া টাইমত মানে গধূলি টাইম আৰু ৰাতিপুৱা টাইমত ইমান ভাল লাগে তো আৰু কেইদিনমান হ'লে বেছি ভাল লাগিব ৰাতিপুৱা আহি তো দৌৰিও ভাল লাগে এইখিনিত মানে আমাৰ ফিল্ড চিল নাইতো ৰাস্তাতে দৌৰো আৰু এইবিলাকতে উপায় নাই কি কৰিম ঘাম ওলাই গ'লে ইমান ধুনীয়া চাবচোন পথাৰ ধাননি পথাৰ শুৱনি আমাৰ পথাৰখনি কি নেজানো আৰু কি কৈছিলে জানো আৰু বাকীখিনি নেজানো তো বন্ধুসকল আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন যদি ভাল লাগিছে কিবা এটা কৰি দিয়ক যদি বেয়া লাগিছে নকওঁ আৰু তো আজিৰ ভিডিঅ'টো ইমানতে সামৰো নেকি নেক্সট ভিডিঅ' লগ পাম নে কি কোৱা